ছাকত বহি আছো আজি ভিডিঅ'টো বনাইছো এইবু চাওক না কিমান লেতেৰা হৈছে এইবু ফাৰ্মত আহিলো মই ইমান লেতেৰা হৈ আছে এইবু আজি যদি মা দেউতাই চফা কৰিব আৰু তাৰপিছত ইয়াত মই এটা ভিডিঅ' এটা বনাবলৈ আহি গ'লো আৰু এইবোৰ চাওক তাৰপিছে বিচনাখন দেউতা বা তুলিবলৈ এইটো বা পানী আছে এনেকৈ তুলিব এতিয়া তুলি আছে আৰু 5 জুনত মই কি আহিলে আপুনি জানে নাই কঁঠাল আৰু হ'ল বিচনা এই বিচনাখন এতিয়া নিব ইয়ালে এইটো আৰু কুকুৰা পোৱালিবোৰ আমাৰ ডাঙৰ হৈছে চাওকচোন এইবোৰ ডাঙৰ হ'ল কেইটামান 1.5 কেজি হৈছে আৰু আমাৰ নিগনি কেনেকুৱা গাঁত খাইছে চোৱা গাঁতে এইবোৰ গাঁত মা দেউতাই কাম কৰিছে মা ঝাৰু মাৰিছে দেউতাই ইয়াত বাঁহবোৰ উঠাই আছে ঝাৰু মাৰি ইফালে থৈ দিছে এইফালে ইমান পাত কেনেকৈ পৰিছে এইফালে বাঁহ গছ আছে এইবোৰ সেইকাৰণে বতাহ মাৰিলে পৰে এইটো কি গছ ঘৰৰ ভিতৰতে কি কৰি গৈছে না কুমলো গছ খামৰ আখে কাষে চবতে বম গৈছে চাওক না দেউতাক ঘোঘালিব গৈছোঁ দেউতাই টাইম নাপাওঁ গৈ থাকে এনে চানডে দিনা দেউতাই অকল শুইয়ে থাকে কাম চাম নকৰে টিভি চাই শুই থাকে আৰু চিনেমা চাই থাকে আৰু একো কৰিব নোৱাৰে দেউতাই ভিডিঅ'টো এডিটিং কৰিয়ে আমাৰ দেউতাই এতিয়া ইয়াত চাওক দেউতাই কি কৰিছে এতিয়া মাহঁতে বিচনাখন ইয়ালৈ আনিছে আছে ঘূৰাই দিছে মইতো পিছত আছো মোকে খুলিয়াই দিব লাগিছে এতিয়া ইয়াত ধুনীয়াছে শুবলৈ পাৰিম আৰু এতিয়া মই ইয়াত শুবলৈ পাৰিম ফাৰ্মত এখন চোফা আছে চোফাখন এখন দেই দেউতা আৰাম কৰি লৈছে অকণমান